যোৱা বছৰ তাৰ আগৰ বছৰে এই অংশটোত য'ত আমি উপস্থিত আছোঁ এটা ব্ৰিজ হৈছিলে আৰু গোটেই অঞ্চলটোৰ বানপানীত ক্ষতিগ্ৰস্ত হৈছিলে। যোৱা বছৰে আমি কাম আৰম্ভ কৰিছিলোঁ। যোৱা বছৰ কমপ্লিট হোৱা নাছিলে, 100% কমপ্লিট হোৱা নাছিলে। যোৱাবাৰো মই ইয়ালৈকে আহিছিলোঁ, কিন্তু যোৱাবাৰো মানুহখিনি ক্ষতি হোৱা নাই। যোৱা বছৰ তাৰ আগৰ বছৰ হৈছিলে। আজিও চাব আহিলোঁ, কামটো খুব ভালেই দেখিছোঁ। আৰু যদি ভৱিষ্যতেও কিবা কৰিব লগা থাকে আশা ৰাখিছোঁ এই অকণমান আগত যিটো চৰ আছে চৰটো যদি কাটি দিব পাৰোঁ, নদীখন যদি অকণমান আগুৱাই যায় এই মথাউৰিটো অলপ সুৰক্ষিত হ'ব, তাৰ কাৰণে ব্যৱস্থা ল'ম। অনুপ্ৰসংগ এটা লাগিব বাৰু ছাৰ। গুৰু গগৈয়ে কৈছে মানে সমষ্টি পুনৰ নিৰ্ধাৰণ লৈ যে বটদ্ৰৱা নামটো গুৰুজনাৰ সন্মান তেওঁহে ৰক্ষা কৰিবলৈ, কংগ্ৰেছেহে ৰক্ষা কৰিলে। চাওক, তেওঁলোকে ক'ত ৰক্ষা কৰিলে? তেওঁলোকেতো ৰক্ষা কৰা মই শুনা নাই। তেওঁলোকে বটদ্ৰৱাটো ক'লৈকে লৈ গৈছিল সকলোৱে জানে। বটদ্ৰৱাটো সোমোৱাই কাৰ লগত দিছিলে তেওঁলোকে সকলোৱে জানে। আমি বটদ্ৰৱাক ৰক্ষা কৰিবলৈকে যত্ন কৰিছোঁ। বটদ্ৰৱা এতিয়া বটদ্ৰৱা যিখন জাগা, বটদ্ৰৱা যিখন থান আমি বৰদোৱা বুলি কওঁ, আমি নগাঁৱৰ মানুহে বৰদোৱা থান বুলি কওঁ। সেই বৰদোৱা থানখন আগতে ক'ত আছিলে? বটদ্ৰৱা সমষ্টিত। বটদ্ৰৱা সমষ্টিটো কাৰ দ্বাৰা পৰিচালিত, কাৰ নেতৃত্বত গৈছিলে সকলোৱে জানে। অসমীয়া খিলঞ্জীয়াৰ প্ৰভুত্ব বটদ্ৰৱা সমষ্টিত নাছিলে। এইবাৰ এই অঞ্চলটো ইলেকশ্যন কমিশ্যনে লৈ আহিলে, বৰদোৱা থানখনক লৈ আহিলে নগাঁৱলৈ। আপোনালোকে বহুত হয়তো কথাটো নাজানে, ভিতৰৰ কথাটো। বৰদোৱা থানখন এবাৰ নগাঁও সমষ্টিলৈকে আহিলে। ধিং সমষ্টিত এতিয়া ধিং বা বটদ্ৰৱা সমষ্টিত এই বৰদোৱা থানখন নাই। ধিং সমষ্টিও খিলঞ্জীয়াৰ হাতত নাই। বৰ্তমান যিটো বটদ্ৰৱা আছিল সেইটোও খিলঞ্জীয়াৰ হাতত নাই। তাত বাংলাদেশীয় মুছলমানৰ প্ৰভুত্ব থকা সমষ্টি হৈ গ'ল এই দুটা সমষ্টি। তাৰ পৰা ইলেকশ্যন কমিশ্যনে কাৰ অনুৰোধত নাজানো বৰদোৱা থানখন নগাঁৱলৈকে উলিয়াই লৈ আহিলে। আৰু বৰদোৱাটো হ'ল এইবাৰ নগাঁৱটো খিলঞ্জীয়াৰ প্ৰভুত্ব থকা সমষ্টিলৈকে পৰিণত হ'ল। এইটো কোনো গৌৰৱ গগৈয়ে কৰা নাই, এইটো কংগ্ৰেছে কৰা নাই, ইলেকশ্যন কমিশ্যনে কৰিছে। ইলেকশ্যন কমিশ্যনক ধন্যবাদ দিছোঁ। ছাৰ, আব্দুল পাটেন খণ্ডকাৰে ফেচবুকত এটা পোষ্ট দিছিলে যে তেওঁ সৃজনগ্ৰাম সমষ্টি আছে, এই সমষ্টিৰ তেওঁ প্ৰতিবাদ কৰিছিলে, আয়ুক্তক জনাইছিলে, কিন্তু তাৰ পিছতো কিন্তু কোনো ব্যৱস্থা নহ'ল। মই নাজানো একো, মই ইমান আইডিয়া নাই। বদৰুদ্দিন আজমলে হুই সিংঘাল বুলি মই নাজানো। বদৰুদ্দিন আজমলে আজি এইমাত্ৰ মই বঙাইগাঁৱৰ পৰা আহি থাকোঁতে মোবাইলত কিবা এটা নিউজ দেখিছোঁ। বদৰুদ্দিন আজমলে কৈছে আমি ইলেকশ্যন কমিশ্যনৰ বিৰুদ্ধে কোৰ্টত কেছ দিম। তেওঁলোকৰ ছিট বোলে কমি গ'ল। তেওঁলোকৰ যদি ছিট কমি গৈছে মই হাঁহিম, মই ফূৰ্তি কৰিম। বদৰুদ্দিন আজমলৰ যদি দুখ লাগিছে এই ডিলিমিটেশ্যনটোক লৈ, পীযুষ হাজৰিকাই ফূৰ্তি কৰিব। কথা সিমানেই।